নমস্কাৰ বন্ধুসকল, আকৌ এটি ভিডিঅ'লৈ মই আপোনালোকৰ মাজত আহিছোঁ আৰু আজি মই আপোনালোকক ক'ব বিচাৰিম যে আপুনি যদি কোনোবা এটি অনুষ্ঠানত আঁত ধৰি আছে বা এংকৰিং কৰি আছে আৰু সেই অনুষ্ঠানটি আপুনি কেনেধৰণে চলাই নিব বা পৰিচালনা কৰিব তাৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু এই ভিডিঅ'টি সম্পূৰ্ণভাৱে যিসকলে নতুনকৈ আৰম্ভ কৰিবলৈ লৈছে আৰু যিসকলে নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টি বনোৱা হৈছে, গতিকে চাই থাকক GT Talks। তো পোনপ্ৰথমে যেতিয়া আপুনি এটি অনুষ্ঠান এংকৰিং কৰিব বা আৰম্ভ কৰিব তেতিয়াহ'লে আপুনি এই এজেণ্ডাখন জনাটো খুবেই দৰকাৰ। এজেণ্ডাত আপোনাৰ ৱেলকাম স্পীচ থাকিব, তাৰপিছতে থাকিব কোন কোন ইয়াত উপস্থিত থাকিব, তেখেতসকলৰ নাম থাকিব আৰু তেখেতসকলক কি সম্বৰ্ধনা জনোৱা হ'বনে নহয় সেইটো থাকিব। তাৰপিছতে তেখেতসকলৰ স্পীচ থাকিব, তাৰপিছত ভোট অফ থেংকছ থাকিব, শেষত ভোট অফ থেংকছ থাকিব। আৰু মই এটা কথা কৈ দিওঁ যে ৱেলকাম স্পীচত যাতে আপোনাৰ যিটো পাৰ্পাছ অফ দ্য মিটিং সেই পাৰ্পাছ অফ দ্য মিটিংটো থাকে তেতিয়াহ'লে খুব ভাল হয়। আপুনি পাৰ্পাছ অফ দ্য মিটিঙো কৈ দিলে আৰু সকলোকে স্বাগতম জনাইলে, তাৰপিছত আপুনি মিটিংখন ধুনীয়াকৈ ষ্টাৰ্ট কৰিব পাৰিব। এইখিনিত জনাটো খুবেই দৰকাৰ। গতিকে মই আপোনালোকক এটা নমুনা দিব বিচাৰিছোঁ যে আমাৰ জুবিনেল জাষ্টিছ বৰ্ডৰ মিটিং হৈ থাকে। সেই জুবিনেল জাষ্টিছ বৰ্ডৰ মিটিংখনৰ মই আপোনালোকক উদাহৰণ দিব বিচাৰিছোঁ যে মই কেনেকৈ ধৰণে ষ্টাৰ্ট কৰোঁ সেইখিনি ক'ব বিচাৰিছোঁ। তো পোনপ্ৰথমে মই এনেকৈ ধৰণে ষ্টাৰ্ট কৰোঁ। সকলোকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ আমাৰ জুবিনেল জাষ্টিছ বৰ্ডৰ কোৱাৰ্টাৰলি মিটিংখনলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু জুবিনেল জাষ্টিছ বৰ্ডৰ এই কোৱাৰ্টাৰলি মিটিংখনত আমাৰ যিসমূহ ষ্টেক হোল্ডাৰ আছে সেই ষ্টেক হোল্ডাৰসমূহ সকলোৱে আজি এই মিটিংখনত উপস্থিত আছে। আৰু এই মিটিংখন সাধাৰণতে আমাৰ অনুষ্ঠিত হয় যাতে জুবিনেল জাষ্টিছ বৰ্ডৰ যিখিনি ফাংচনিং সেই ফাংচনিংখিনি যাতে আমি স্মুথলি ফাংচনিং কৰিব পাৰোঁ তাৰ কাৰণে। আৰু এই জুবিনেল জাষ্টিছ বৰ্ডৰ লগত জড়িত যিসকল ষ্টেক হোল্ডাৰ্ছ আছে তেখেতসকলৰ কিবা যদি অসুবিধা আছে বা জুবিনেল জাষ্টিছ বৰ্ডৰ ফাংচনিং কৰাত যদি কিবা অসুবিধা আছে সেই অসুবিধাসমূহ যাতে দূৰ কৰি আমি খুব সুন্দৰভাৱে স্মুথ ফাংচনিঙৰ কাৰণে কাম কৰিব পাৰোঁ তাৰ বাবে এই মিটিংখনৰ আমি পাতোঁ। গতিকে সকলোকে মই স্বাগতম জনাইছোঁ। খুব ধুনীয়াকৈ মই এনেকৈ ৱেলকাম এড্ৰেছটো দি দিলোঁ। তাৰপিছতে কি কৰোঁ যে আমি যিজন স্পীকাৰ আমি মাতোঁ বা নিৰ্দিষ্ট বক্তা মাতোঁ তেখেতসকলক আমি আদৰণি জনাওঁ। তাৰপিছত মই কৈ দিওঁ যে সকলোকে আমি দ্বিতীয়টি কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আৰু মই আপোনালোকক খুব আনন্দৰে জনাব বিচাৰিছোঁ যে আমাৰ মাজত আজি উপস্থিত আছে অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ছাৰ। আৰু তেখেতক আমি আজি এই মিটিংখনত এজন স্পেচিয়েল স্পীকাৰ হিচাপে আমি মাতি আনিছোঁ, বক্তা হিচাপে মাতি আনিছোঁ। আৰু তেখেতৰ আসন গ্ৰহণ কৰিবৰ কাৰণে চিফ গেষ্ট আসন গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তেখেতক এনেকৈ দিয়াৰ পিছত আৰু তেখেতক মই তেখেতৰ পৰিচয়টো দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতে খুব সুন্দৰভাৱে নমস্কাৰ দিব। তাৰপিছত আপুনি নেক্সট কাৰ্যসূচীত আহিব। হয়তো নেক্সট কাৰ্যসূচীত আপোনাৰ কি থাকিব যে তেখেতক সম্বৰ্ধনা অনুষ্ঠান, সেই সম্বৰ্ধনা অনুষ্ঠানটোত আপুনি ক'ব যে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আছে যে সম্বৰ্ধনা অনুষ্ঠান। সেই সম্বৰ্ধনা অনুষ্ঠানটিত আমি অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ছাৰক এখন প্ৰণাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তো সেনেকৈ ক'লে কোনোবাই যদি জাপি দিয়ে তাৰপিছত আকৌ ক'লে যে জাপি এটি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনোৱা ব্যক্তিজনৰ নামটো উল্লেখ কৰাটো জৰুৰী তেখেতক ক'লে। তাৰপিছত ধন্যবাদ জনাই তাৰপিছত আপুনি ক'ব যে এইবাৰ নিৰ্দিষ্ট বক্তাৰ ভাষণ আছে আৰু ভাষণ প্ৰদান কৰিব বা স্পীচ প্ৰদান কৰিব। তেখেতৰ নামটো কৈ দিলে, কি টপিকৰ ওপৰত ক'ব সেই কথাটো কৈ দিলে যে স্পীচ প্ৰদান কৰিব আমাৰ অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ছাৰে আৰু অমুক টপিকৰ ওপৰত। কোনোবা যদি চাইল্ড মেৰেজৰ ওপৰত কয় চাইল্ড মেৰেজৰ ওপৰত ক'লে, চাইল্ড লেবাৰ ক'লে চাইল্ড লেবাৰ, বা কোনোবা এক্টৰ ওপৰত ক'লে জুবিনেল জাষ্টিছ এক্টৰ ওপৰত ক'লে, কোনোবা লেবাৰ এক্টৰ ওপৰত যদি কয় লেবাৰ এক্টৰ ওপৰত ক'ব, বা প্ৰভিশ্যন অফ চাইল্ড মেৰেজ এক্ট যিবিলাক আছে তাৰ ওপৰত যদি কোনোবাই কয় সেই যিকোনো টপিকটোৰ ওপৰত আপুনি কৈ দিলে, খুব ধুনীয়াকৈ কৈ দিলে। তাৰপিছত তেখেতে আগবাঢ়ি গৈ পেলাই তাৰ ওপৰত বক্তৃতা দিব। দিয়াৰ পিছত তেখেতৰ যিটো স্পীচ হৈ যোৱাৰ পিছত আপুনি ক'ব, তেখেতক ধন্যবাদ দিব যে খুব সুন্দৰভাৱে যদি তেখেতে চাইল্ড মেৰেজৰ ওপৰত কৈছে খুব সুন্দৰভাৱে চাইল্ড মেৰেজৰ ওপৰত তেখেতক বক্তৃতা দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। তাৰপিছত আপুনি আৰু যদি বক্তা আছে তেখেতসকলক আপুনি মাতিব, তেখেতসকলক ধন্যবাদ জনাব। সেইখিনি অনুষ্ঠান শেষ হোৱাৰ পিছতে লাষ্টৰ শেষৰ অনুষ্ঠানটোত আহিব শলাগৰ শৰাই বা ভোট অফ থেংকছ। আপুনি ক'ব আহি আমি আজি শেষ লক্ষ্যত উপনীত হৈছোঁ, আমাৰ শেষৰ কাৰ্যসূচী হৈছে শলাগৰ শৰাই। আৰু শলাগৰ শৰাই দিওঁতে এটাই কথা মনত ৰাখিব যে আপুনি সকলোকে শলাগৰ শৰাই এজনৰ পিছত এজনৰ নামৰ পিছত শলাগৰ শৰাই সেইটো লগাই নিদিব। আপুনি প্ৰথমতে ক'ব যে আজিৰ এই অনুষ্ঠানটিত থকাৰ বাবে সকলোকে আপুনি কৃতজ্ঞতা জনাব, ধন্যবাদ জনাব। তাৰপিছত শেষত আপুনি সকলোকে আপুনি কৃতজ্ঞতা জনাই তেখেতসকলক মই শলাগৰ শৰাই আগবঢ়াইছোঁ এনেকৈ ক'ব। তাৰপিছত আৰু শলাগৰ শৰাই আগবঢ়াই আজিৰ অনুষ্ঠানটি আমাৰ ইয়াতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছে এনেকৈ ধৰণে ক'ব খুব সুন্দৰভাৱে। আৰু
মই আশা কৰোঁ আপোনালোকে যদি তেনেকুৱা ধৰণৰ অনুষ্ঠান যদি চলাই নি আছে, আগতে যদি চলাই নিছে, আৰু অলপ প্ৰেক্টিছ কৰিলে খুব সুন্দৰভাৱে চলাই নিব পাৰিব। এইখিনিয়ে কৈছোঁ মই। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, বাই বাই।